ভালপোৱাবোৰো আচৰিত নহয়নে? এজনে আনজনক হাঁহিবলৈ শিকাই ঠিকে, কিন্তু এদিন এনেকৈ কন্দুৱাই থৈ যায়, হয়তো সেই কান্দোনেই চিৰজীৱনৰ স্মৃতি হৈ ৰয়। কাহিনীটো কাল্পনিক হ'লেও বাস্তৱ যেন অনুভৱ হয়। জনঅৰণ্যৰ মাজত চাগে ভালপোৱাবোৰ এনেকৈয়ে মৰহি যায়। নিস্তব্ধ নিশা, কাণত ইয়েৰফোনডাল গুজি ল'লোঁ আৰু ভাল লগা গান এটি শুনি বিচনাত শুই পৰিলোঁ। চিলমিল টোপনিও আহিছিলহে মাত্ৰ, তেনেতে মোবাইলটোৰ শব্দত উচপ খাই উঠিলোঁ। দেখিলোঁ মোবাইলটোৰ স্ক্ৰীণত আনচিন বাৰ্তা এটি জিলিকি আছে। মোবাইলটোক মুখমণ্ডলখন দেখুৱাই লকটো খুলি মেছেজটো চালোঁ। দেখিলোঁ তাইৰ মেছেজ, য'ত লিখা আছে, ঐ মই আৰু সম্পৰ্কটো আগুৱাব নোৱাৰিম। মোতকৈ ভাল ছোৱালী এজনী পাবি চাগৈ, সেইটো মই নাজানো। প্ৰব্লেমটোতো তই জানই, কিন্তু জীৱনৰ শেষ মুহূৰ্তলৈ পাহৰিব নোৱাৰোঁ তোক। আশা কৰোঁ ভালে থাক, হয়তো এয়ে মোৰ লাষ্ট মেছেজ। ভালপোৱাবোৰো আচৰিত। এজনে আনজনক হাঁহিবলৈ শিকাই থৈ যায়, কিন্তু এদিন এনেকৈ কন্দুৱাই থৈ যায়, হয়তো সেই কান্দোনেই চিৰজীৱনৰ স্মৃতি হৈ ৰয়। 2017 চনৰ আগষ্ট মাহৰ 20 তাৰিখ, পুৱাৰ ভাগৰে পৰা কিনকিনীয়া বৰষুণ দি আছিল। ৰাতিপুৱাৰ চাহকাপ খাই কলেজলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁহে মাত্ৰ। কলেজ যিহেতু ঘৰৰ পৰা দূৰত, সেইবাবে গণেশগুৰি বাছ ষ্টেণ্ডত বাছৰ বাবে ৰৈ আছিলোঁ। ইফালে কিনকিনীয়া বৰষুণ, এক বুজাব নোৱাৰা মুহূৰ্ত। বৰষুণ ভালপোৱাবোৰে চাগে হয়তো বুজিবই, কাৰণ সেই সময়ৰ বৰষুণজাক মোৰ খুবেই প্ৰিয় আছিল। সময়ৰ গতিত সেইবোৰ লাহে লাহে স্মৃতি হ'ল বাৰু যি কি নহওক। তেনেতে মোৰ চকুত পৰিল এজনী ধুনীয়া মৰম লগা ছোৱালী। কপালত কলা ফুট, মুখত অকণমান মিচিকীয়া হাঁহি, আৰু তাইও হাতত ছাতিটো লৈ, কান্ধত বেগটো, বাছৰ বাবে ৰৈ আছিল চাগে। ইফালে তাই মোবাইল টিপাত ব্যস্ত। নাজানো কি হৈছিল, চকুটো তাইৰ পৰা নুগুচাই হৈছিল। এইফালে মোৰ কলেজলৈ দেৰি হৈছিল, সেইবাবে লৰালৰিকৈ মোৰ বাছখন পাওঁতেই মই উঠি কলেজলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু কলেজলৈ বুলি গুচি গ'লোঁ। বেলেগ বস্তু নাচালেও তাইৰ কান্ধতে লাগি থকা বেজটোলৈ মোৰ চকুত পৰিছিল, আৰু য'ত লিখা আছিল দিছপুৰ HS গভ স্কুল। যিখন কলেজত মই পঢ়োঁ তাইওচোন তাতেই পঢ়ে। বাহ, আজিলৈ মই তাইক দেখা নাই, হয়তো চকুত পৰা নাছিলে চাগে। বাদ দে, তেনেকৈ ভাবি ভাবি মই কলেজ পালোঁ। বাছৰ পৰা নামিয়ে আকৌ চকুত পৰিল। বাহ, কি আচৰিত! অলপ আগতে বাছ ষ্টেণ্ডত দেখি অহা ছোৱালীজনী মোৰ কলেজৰ গেটৰ সন্মুখত। প্ৰথম দেখোঁতেই যিহেতু মোক তাইক ভাল লাগিছিল, সেইবাবে ধৈৰ্যহীন মনটোক মই ৰখাব নোৱাৰিলোঁ আৰু তাইৰ ওচৰত গৈ মই সুধিয়ে পেলালোঁ, তুমি HS ফাৰ্ষ্ট ইয়াৰ নেকি বাৰু? মই ফাৰ্ষ্ট ইয়াৰে হয়। কিয়? নাই মানে নতুন পখিলাৰ আগমন যেন লাগিছে, আগতে দেখা নাই যে, সেইকাৰণেই সুধিছোঁ। আৰু তাইও লাজে ভয়ে প্ৰতি উত্তৰত ক'লে, হয় দিয়া, মই নতুন, কিন্তু পখিলা নহয়। চৰি হা। নামটো দিব নোৱাৰিলোঁ চালা। ইনষ্টা আইডিটো বা কি আছিলে? ঘৰত আহি সেইবোৰেই চিন্তা মনত লৈ ইনষ্টাগ্ৰামত বহুত বিচাৰিলোঁ, কিন্তু বিচাৰি নাপালোঁ। সময়ৰ সোঁতত তাইৰ লগত আৰু দেখা দেখি হোৱা নাছিলে। এদিন আকৌ মই কলেজ যাবৰ বাবে বাছ ষ্টেণ্ডত ৰৈ আছিলোঁ বাছৰ বাবে। ঠিক তেনেতে চকুত পৰিল কলেজত এদিন চিনাকি হোৱা মৰম লগা গহীন ছোৱালীজনী। আজি পিছে তাই মোবাইল টিপাত ব্যস্ত নাছিল। কি খবৰ? চৰি, চিনি নাপালোঁ। কিয়? পখিলা কলেজৰ গেটৰ সন্মুখত মনত নাই জানো? পাইছোঁ। মোৰ খবৰ ভালেই, তোমাৰ কোৱা, কি খবৰ? আছোঁ আৰু দিয়া, ভাল বেয়াৰ মাজতে। পিছে তোমাৰ নামটোহে সুধিব পাহৰিছোঁ।
বাই দ্য ৱে তোমাৰ নামটো কি বাৰু? মোৰ নাম মাছুমাদি, তোমাৰ? আচ্ছা, মোৰ নাম প্ৰিয়ম বৰুৱা। নাইচ নেম, তুমি পিছে ইয়াৰে ন? তেনেকৈয়ে কথা পাতি কোন সময়ত মই কলেজ পালোঁ গমেই নাপালোঁ। বাছৰ পৰা একেলগে নামি কলেজৰ গেটৰ সন্মুখত ৰৈ তাইক আৰু সুধিলোঁ। চিনাকি পৰ্ব হ'লেই যেতিয়া ইনষ্টা আইডিটো পাম নেকি বাৰু? ইমান আগবঢ়া ভাল নহ'ব নেকি? জাষ্ট নামটো জানিলে চিনাকি হয় জানো? কলেজত লগ পাবাই নহয়, ছ'চিয়েল মিডিয়াত নহ'লেও হ'ব দিয়া। মোৰ ক্লাছ আৰম্ভ হ'ব এতিয়া। অ'কে, বাই বাই।